Hi guys, welcome back to my YouTube channel. আজি মই আপোনালোকৰ আগত এটা বহুত ধুনীয়া ৰেচিপি লৈ আহিছো আৰু সেই ৰেচিপিটো হৈছে তিলৰ বৰফি আৰু তিলৰ লাৰু। গতিকে ভিডিওটো আৰম্ভ কৰো। ফাৰ্ষ্টতে আমি এখন শুকান কেৰাহীত গোটেইখিনি তিল ইয়াতে ৰঙচুৱাকৈ ভাজি লম। তিলখিনি মই বহুত ধুনীয়াকৈ 2 দিন মান শুকুৱাই লৈছিলো ৰ'দত। আপোনালোকে 2 দিন বা 1 দিন এনেকৈ শুকুৱাই ল'ব পাৰে। এতিয়া আমি এইখিনি ৰঙচুৱা নোহোৱালৈকে লাহে লাহে আমি লাৰি থাকিম। আৰু মই গেছটো একদম লো ফ্লেমত থৈছো, নহলে তিলখিনি জ্বলি যোৱাৰ চান্স থাকে। গতিকে আপোনালোকেও ধুনীয়াকৈ লো ফ্লেমত কৰি ল'ব গেছটো, নহলে একদম তিলখিনি জ্বলি যায়, একদম তিতা তিতা লাগিব খাই। এতিয়া মই গোটেইখিনি তেল এটা ডিছত উলিয়াই লৈছোঁ। উলিয়াই লৈ কিনে এতিয়া মই ইয়াতে বিটৰ ৰস মিক্স কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ফুড কালাৰো মিক্স কৰিব পাৰে। এতিয়া মই এখন পেনত অলপমান আধা কাপমান পানী লৈছোঁ, লৈ কিনে ইয়াতে অলপমান গুড় দিছোঁ, দি কিনে ইয়াতে এইখিনি বহুত ধুনীয়াকৈ মিক্স হ'ব দিম বস্তু। এতিয়া মিঠৈখিনি যেতিয়া অলপমান ফেন টাইপ উঠিব, তেতিয়া আপোনালোকে এটা চেক কৰি চাব যে এনেকুৱা টাৰ টাইপ হয় নেকি। যদি টাৰ টাইপ হয় মানে হৈছে আৰু এইখিনি। এইখিনি পাৰফেক্টলি হৈ গৈছে। এতিয়া মই গুড়খিনিত ধুনীয়াকৈ তিলখিনি ইয়াতে মিক্স কৰি দিম। আৰু গাইজ মই অলপমান তিল বেলেগকৈ বনাইছোঁ, মানে এইখিনি তিলৰ বৰফি হ'ব। এইখিনিও মই আগৰখিনি নিচিনাকৈ একেদৰে ভাজি লৈছিলোঁ, ভাজি লৈ মিঠৈ সানি দিছোঁ। এয়া চাওক গাইজ, মই ধুনীয়াকৈ কাটি লৈছিলোঁ। চাওক আমাৰ বৰফি ৰেডি হৈ গ'ল। আৰু এয়া চাওক আমাৰ পিংক কালাৰ তিলৰ লাৰু ৰেডি হৈ গ'ল। ওকে গাইজ, যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক সকলোলৈকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই গাইজ, লাভ ইউ।